गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलेट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलेट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। বেলেগে বেয়া পাব না। তো যেন আমার লোকসভা নির্বাচন আহি আছে। আমার 7 তারিখ মে প্রায় 1 মাহৰ অলপ বেছি আছে, 1 মাহ 10 দিন এনেকুৱা আছে, 10-15 দিনে আছে। তো আমাৰ বিপিএফ দলে আজিৰ দিনত আমি 5টা সমষ্টিত খেলিম বুলি আপোনালোকক আমি জনাই দিছোঁ। আপোনালোকে নিশ্চয় শুনিছে বিপিএফ দল হিচাপে 5টা সমষ্টিত খেলিব বুলি। একটাটো হ'ল কোকৰাঝাৰ, আৰু একটা হল বৰপেটা লোকসভা, একটাটো হল দলং ওদালগুৰি, একটাটো হল শোণিতপুৰ, একটাটো হল গুৱাহাটী। 5টা সমষ্টিত খেলিব বুলি আপোনালোকে শুনিছে না শুনা নাই? खोनादों ना? शोणितपुर तारमाने तेजपुर लोकसभा। तेजपुर नङा, আগত तेजपुर কৈছিল, এতিয়া शोणितपुर বুলি কয়। शोणितपुर लोकसभा, गुवाहाटी लोकसभा, बरपेटा लोकसभा, दरं उदालगुरि लोकसभा और एक कोकराझार लोकसभा। 5টা সমষ্টিত বিপিএফে নির্বাচন খেলিব বুলি আপোনালোকে পেপাৰত পাইছে বা শুনিছে, হয় না নহয়? खोनादोंना खोनायाखै? खोनादों ना? ঠিক আছে। এতিয়া আমি আজিৰ দিনত আমি 3টা ক্যান্ডিডেট ঠিক কৰিব পাইছো, 2টাটো অলপ বাকি আছে। এইটো হল কোকৰাঝাৰটো আমি এনাউন্স কৰিলো, দৰং ওদালগুৰিটো আমি এনাউন্স কৰিলো, এই বৰপেটা লোকসভাটো আৰু বাকি আছে। মানুহটো ঠিক হৈছে, বৰপেটা লোকসভাত মানুহটো ঠিক হৈছে ক্যান্ডিডেটটো, কিন্তু আমি এনাউন্স কৰা নাই, কৰিম। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलेट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलेट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलेट मार्शल आर्ट्स एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलेट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारहोनो हादों। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलेट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलेट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलेट मार्शल आर्ट्स एकाडेमि। অতি সোনকালে। আর একটাটো হল শোণিতপুর। শোণিতপুরও মানুষ প্রায় ঠিক হয়েছে, আমি এনাউন্স করা নাই, খালি গুৱাহাটীটো বাকি। গুৱাহাটীটো আমি ঠিক কৰিব পৰা নাই, আছে ক্যান্ডিডেট আছে, কিন্তু গুৱাহাটীটো আমি ঠিক কৰিব পৰা নাই। 4টা সমষ্টিত ভিতৰত 2টা লোকসভাটো আমি এনাউন্স কৰিলে, 2টাটো আৰু বাকি আছে, আৰু একটা সমষ্টিটো আমি ঠিক কৰিব পৰা নাই ক্যান্ডিডেটটো। আৰু আপোনালোকে শুনিছে বিপিএফ দলে নিজাবগীয়াকৈ নিৰ্বাচন খেলিব বুলি শুনিছে না নাই? বিপিএফ দলে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব বুলি কোৱা কথাটো শুনিছে না নাই? खोनादों ना? কোনো দলজों लोगो लायाबालानो बिपिएफआ हारसिंनो इलेक्शन गेलेगोन होननानै खोनाबाय ना? ना कांग्रेस, ना बीजेपी, ना यूडीएफ, ना यूपीपीएल, ना सीपीएम, ना सीपीआई কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি নিৰ্বাচন খেলিব বিপিএফ দলে। এইটো সবে শুনি আছে, আৰু আপোনালোকে যেটো শুনি আছে এইটো সত্য, সঁচা কথাটো শুনিছে। কিন্তু নিৰ্বাচন আহিছে, এতিয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযানত কেতিয়াবা ইউপিপিএলও আমাৰ দলটো নষ্ট কৰিবৰ কাৰণে, নিজকে জিকাবৰ কাৰণে হয়তো ক'ব পাৰে, আমাৰ দলটো নষ্ট কৰিবৰ কাৰণে বা আমাৰ দলটো দুৰ্বল কৰিবৰ কাৰণে যে ক'ব পাৰে। কেতিয়াবা ইউপিপিএলে এই বিপিএফ দলে ভিতৰে ভিতৰে কংগ্ৰেছ লগত মিলা মিলি আছে এনেকুৱা বদনাম কৰিব পাৰে। আৰু কেতিয়াবা হয়তো কংগ্ৰেছও ক'ব পাৰে এই বিপিএফ দলে
থলে থলে ইউডিএফৰ লগত মিলা মিলি আছে এনেকুৱা ক'ব পাৰে আৰু কেতিয়াবা বিজেপিও ক'ব পাৰে এই বিপেপ কংগ্ৰেছৰ লগত ভিতৰত মিলা মিলি আছে কিন্তু এইবিলাক কথা কেতিয়াও বিশ্বাস কৰিব নালাগে আপোনালোকে এইবিলাক কথা কেতিয়াও বিশ্বাস কৰিব নালাগে আমাৰ দলৰ সিদ্ধান্তটো হ'ল কোনো পলিটিকেল পাৰ্টি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব আৰু এটা কথা সঁচা দৰং ওদালগুৰি সমষ্টিৰ ক্ষেত্ৰত দৰং ওদালগুৰিত সমষ্টিৰ লোকসভা সমষ্টিৰ ক্ষেত্ৰত আমাৰ এআইইউডিএফৰ কেণ্ডিডেট মজিবুৰ ৰহমান এআইইউডিএফৰ এমএলএ দলগাঁও সমষ্টিৰ সি অপেনলি কৈছে বিনা কণ্ডিশ্যন কোনো কণ্ডিশ্যন নাই এআইইউডিএফৰ এমএলএ বা এআইইউডিএফৰ নেতা কৰ্মীসকলে কিছুমানে কৈছে যে আমি দৰং ওদালগুৰি সমষ্টিত যেহেতু এআইইউডিএফৰ কেণ্ডিডেট নাই সেইকাৰণে দৰং ওদালগুৰি সমষ্টিৰ ক্ষেত্ৰত এআইইউডিএফে বিপিএফক সমৰ্থন কৰিব বুলি কৈছে তো আমি ধন্যবাদ দিছোঁ দৰং ওদালগুৰি সমষ্টিৰ ক্ষেত্ৰত এআইইউডিএফে যেহেতু কেণ্ডিডেট নাই আমাৰ বিপিএফ দলটো ছাপৰ্ট কৰিব কোৱা কাৰণে আমি ধন্যবাদ দিছোঁ আদৰণি জনাইছোঁ আমাৰ ক'ব লগা একো নাই আমাৰ ক'ব লগা একো নাই আমি ভাল পাইছোঁ এআইইউডিএফে কিন্তু আমাৰ লগত কিবা নাই কি কয় মিত্ৰতা নাই দে বিনা কণ্ডিশ্যনত আমাৰ দলত নাই কোনে কৈছে আমাৰ দলত সি টিকেট বিচাৰিছিল হয় টিকেট বিচাৰিছিল সেইটোহে টিকেটটো চবেই বিচাৰিব পাৰে বাছ সেইটো কথা কোকৰাঝাৰ লোকসভা হিচাপে আমি এক নম্বৰ আমাৰ দলৰ কৰ্মী নেতাসকলে বহুত কষ্ট কৰি আছে কাম কৰি আছে সেই হিচাপৰ ৰিজাল্টটো ভাল আহি আছে মুঠতে আজিৰ দিনত আমাৰ বিপেফ দলে কোকৰাঝাৰ লোকসভাত জিকাটো খাটাং কি সমস্যা হৈছে যে হালবাৰীৰ এমচিএলএ গৰাকী দল ত্যাগ কৰি বেলেগ কোন এমচিএলএ অ বাক্ষীৰাম মুছাৰী কথা কৈছে বাক্ষীৰাম মুছাৰীৰ কথা কৈছে তাৰ নাম বাক্ষীৰাম হে তাত বাক্ষীৰাম মুছাৰীৰ কথা কৈছে এইটোতো আগতে আজিৰ কথা নহয় বাক্ষীৰাম মুছাৰী ইয়াৰ নামটো কিমান ভোটত জিতিব আপোনালোক কোন 2 লাখৰ পৰা 3 লাখৰ মাজত ডিফাৰেন্সত আমি জিকিব 2-3 তলত নাই চিএম ছাৰে য'তে নাযাওক কিয় কোকৰাঝাৰত যোৱা নাই বঙাইগাঁৱতহে গৈছে বুলি আমি শুনিছোঁ বঙাইগাঁও ইহঁতৰ বৰপেটা লোকসভা হিচাপে কেণ্ডিডেট আছে এতিয়া ইলেকশ্যন আহিছে চিএম ছাৰে য'তে ত'তে যাব আমিহে চিএম ছাৰে নিজৰ মিত্ৰজনৰ কথা কোৱা নাই আমাৰ দলটোহে উল্টা কৈছে কোনে আমাক কাৰো সহায় নালাগে কোনো দলৰ সহায় নালাগে কালি একমাত্ৰ কথাটো হ'ল দলগাঁও সমষ্টিৰ এমএলএ এআইইউডিএফৰ এমএলএ আমাৰ দলটো সহায় কৰিব বুলি কৈছে আমি আঁতৰি দিছোঁ কিন্তু কোনো দলৰ লগত এনেকুৱা মিত্ৰতা নাই আমাৰ প্ৰমোদ বৰাই কৈ আছে যিজন আপোনালোক প্ৰমোদ বৰাই কি কৈ আছে জানে প্ৰমোদ বৰাই মই 17 বছৰত যিটো কাম কৰিব পৰা নাই সি 4 বছৰত কৰিছে এই কামটো হ'ল কোকৰাঝাৰ টু খাৰিগাঁও যিটো যোৱা ৰাস্তা ডাবল স্পীড ব্ৰেকাৰ মই এই কামটোহে মই 17 বছৰত কৰিব পৰা নাছিল প্ৰমোদ বৰাই কৰিলে ভাল থেংক ইউ ধন্যবাদ আপুনি ৰজাৰ এখন চলাই বুলি কৈছে হা আপুনি ৰজাৰ এখন চলাইছিল এইটো পাব্লিকহে ক'ব প্ৰমোদ বৰাই কৰিলে কোনোবা বিশ্বাস কৰিব মই ক'লে কোনোবা বিশ্বাস কৰিব মই এনেকুৱা কাম কৰিছে বুলি কৈ ল'লেতো নহ'ব পাব্লিকহে ক'ব প্ৰমোদ বৰাই কৈ আছে খাম্পা বৰবেয়াৰী এমচিএলএতে জিতিব পৰা নাই আৰু ইমান ডাঙৰ এইবিলাক পাতে প্ৰমোদ বৰাই আপুনি শেষ 2 মাহ বাকী আছে 2 মাহ পিছত দলে নাথাকিব আমি শুনিছোঁ নৱসৰণীয়া কেণ্ডিডেট দিব দিয়ক আমাৰ কি আছে চবে খেলিব পাৰে আপুনিও খেলিব পাৰে মেলা মানুহ দে হ'ব